বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত উদ্ধাৰ হৈছে দুটাকৈ মানৱ লাওখোলা। উদ্ধাৰ হোৱা লাওখোলা দুটি এটা পুৰুষ আৰু আনটো নাৰীৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত দুটাকৈ লাওখোলা উদ্ধাৰে আৰক্ষীৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। তাৰমানে কালি আমাক 4টামান বজাত এই মোৰ ওচৰৰ ল'ৰা এটাই মানে খবৰ দিলে যে তাতে আৰু কি এটা গছৰ তলত কিছুমান কাপোৰ আৰু এটা লাওখোলা পৰি আছে। তাৰপিছত সন্ধিয়া হোৱাৰ কাৰণে আমি কালি নাহিলোঁ। আজি ৰাতিপুৱা আমি মানে আহিলোঁ, গাঁৱৰ মানুহ কেইজনমান লৈ আহি দেখিলোঁ যে লাওখোলা এটা নহয় দুটা। আৰু তাৰমানে কাপোৰখিনিও চালোঁ, তাতে তাৰমানে পুৰুষ আৰু মহিলা কাপোৰ আছে। এইটো তাৰমানে প্ৰেমজনিত কাৰণতে হোৱা বুলি সন্দেহ হয় আৰু গছত ৰছী অলপ আছে। এইটো চুইচাইড কৰা বুলি ধৰা বুজা যায় আৰু এটা অনুমান হয় আৰু ঠাইগুৰা মহাদেৱ পাহাৰৰ মন্দিৰ প্ৰাংগণৰ দক্ষিণ চাইডত পশ্চিম চাইডত। এইটো অনুমান হয় মজা 2 মাহ 2.5 মাহ মান আগৰ ঘটনা হ'ব, যিহেতু লাওখোলা পৰি আছে, কোনো হেৰি নাই আৰু হাত দি এটা পুৰা পৰি আছে ইয়াতে। আগে পিছে আমাৰ ই চাইডে হোৱা নাই ঘটনা কোনো একো, কিন্তু এই পাহাৰৰে সেই পিছ চাইডে ৰাহাপাৰা সেই চাইডৰ পৰা হৈছিল আৰু